ছিংগাপুৰ আৰক্ষীৰ ফোন গৰিমা শইকীয়া গাৰ্গলৈ সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্ত যিমানেই কৰিছে সিমানেই অধিক ৰহস্যৰ মাজলৈ সমগ্ৰ ঘটনা সোমাই গৈছে সকলোৱে প্ৰথমতে মিছা মাতিছিল সেই কথাটো এছআইটিৰ তদন্তৰ স্পষ্ট হৈছে আৰু অমিত প্ৰভা মহন্তৰ পৰা আৰম্ভ কৰি শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰম্ভ কৰি শ্যামকানু মহন্ত লগতে সন্দীপন গাৰ্গ সকলোৱে যে প্ৰথমতে মিছা কথা কৈছিল সেই কথা কিন্তু তদন্তৰ স্পষ্ট হৈ পৰিছে কাৰণ এটা অত্যন্ত ৰহস্যৰ মাজত সোমাই পৰিছে জুবিন গাৰ্গৰ এই সমগ্ৰ ৰহস্যজনক মৃত্যুটো কোনোৱে মানি ল'ব পৰা নাই সকলোৱে তদন্তৰ দাবী কৰিছে আৰু চৰকাৰেও ৰাইজৰ দাবীক সন্মান জনাই সমগ্ৰ ঘটনাটো ক্ষিপ্ৰতাৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰি গৈছে কিন্তু তাৰ মাজতেই গৰিমা শইকীয়া গাৰ্গলৈ ছিংগাপুৰ আৰক্ষীৰ এটা ফোন আৰু জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ সবিশেষ ফোন যোগে গৰিমা শইকীয়া গাৰ্গক জনালে ছিংগাপুৰ আৰক্ষীয়ে এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কি পৰিস্থিতিত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল এইটো দুৰ্ঘটনা নে পৰিকল্পিত এটা ঘটনা কাৰণ ইতিমধ্যেই কালিৰ দিনটোত CIDয়ে BNS 103 যেটো সেকশন লগাইছে এটো এটা হত্যাকাণ্ডৰ এটা ধাৰা তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে এটো এটা সাধাৰণ দুৰ্ঘটনা নহয় এটা পৰিকল্পিত কিবা এটা ঘটনা আছিল আৰু তাৰ কাৰণে ছিংগাপুৰত হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰকৃত প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে প্ৰদান কৰাৰ কথা গৰিমা শইকীয়া গাৰ্গক জনাইছে ছিংগাপুৰ আৰক্ষীয়ে এটো এটা ভাল লক্ষণ হ'ব ভাল সংকেত বুলি ক'ব লাগিব কাৰণ গৰিমা শইকীয়া গাৰ্গৰ সৈতে ছিংগাপুৰ আৰক্ষীয়ে পোনপটীয়াকৈ যোগাযোগ কৰিছে আৰু সেই প্ৰতিবেদনখন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে যিখন 60 দিনৰ অন্তত যি প্ৰতিবেদন দাখিল কৰা হ'ব এছআইটি যি প্ৰতিবেদন দাখিল কৰিব তাতো সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন গাঁঠি দিয়া হ'ব আৰু সমগ্ৰ ঘটনাৰ তদন্তত এই মৰণোত্তৰ পৰীক্ষাৰ যিখন প্ৰতিবেদন সেইখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কি পৰিস্থিতিত মৃত্যু হৈছিল জুবিন গাৰ্গৰ কাৰণ ইতিমধ্যেই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অমিত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী এতিয়ালৈকে 4 জনক গ্ৰেপ্তাৰ কৰা হ'ল সমগ্ৰ ঘটনাটোত প্ৰথমতে শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক লগতে নিজকে এজন যুৱ উদ্যোগী বুলি পৰিচয় দি বিৰাট এটা বেলেগ ধৰণৰ তেওঁ অসমত এটা কাৰবাৰ কৰি আছিল আৰু তেখেতৰ ঘৰৰ পৰা যিমানবোৰ নথিপত্ৰ ওলাইছে বিত্তীয় অনিয়মৰ কথা ওলাইছে সকলোত পৰিষ্কাৰ হৈছে যে তেওঁ কোনটো লেভেলত তেওঁ খেলিমেলি কৰি আছিল কোনটো পৰ্যায়ত গৈ তেওঁ চৰকাৰী ধনৰ খৰাত পাতিছিল কেনেকৈ তেওঁ চৰকাৰী ধনৰ বিজ্ঞাপন পাইছিল কেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল বহুত প্ৰশ্ন মানুহে এতিয়া সুধি আছে আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকা মোবাইলটোৰ পৰা সিদ্ধাৰ্থ শৰ্মাই বহু জুবিন গাৰ্গৰ মোবাইলটোৰ পৰা বহু তথ্যবান মুছি পেলোৱাৰ কথা ইতিমধ্যে এছআইটিয়ে কৈছে 13টা দিন সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গৰ মোবাইল ফোনটো থাকিল তাৰ পৰা হয়তো বহু বস্তু অতৰাই পেলাইছে লগতে জুবিন গাৰ্গৰ ৰয়েলটি জুবিন গাৰ্গে কষ্টৰে উপাৰ্জন কৰা ধন টেষ্ট পিয়াৰৰে হৈছিল সিদ্ধাৰ্থ শৰ্মাই কেজনৰ তদন্তৰ দাবী কৰিছে আৰু লগতে কালি গৰিমা শইকীয়া গাৰ্গে যোনটো CNN নিউজ 18ত যেটো মন্তব্য কৰিছে তাত স্পষ্টকৈ কেইটামান কথা কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দায়ী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা লগতে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সদস্যসকল কাৰণ জুবিন গাৰ্গৰ হেমাহিৰ কাৰণে এওঁলোকৰ হেমাহিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে কাৰণ উৰে নিশা জুবিন গাৰ্গক তেওঁলোকে শুবলৈ দিয়া নাছিল পাৰ্টিলৈ লৈ গৈছিল 18 তাৰিখে যেতিয়া গৰিমা শইকীয়া গাৰ্গৰ লগত জুবিন গাৰ্গৰ শেষবাৰৰ কাৰণে কথা পাতিছিল তেতিয়াও কিন্তু জুবিন গাৰ্গে সেই ইয়ত পাৰ্টিটোৰ কথা গৰিমা শইকীয়া গাৰ্গক জনোৱা নাছিল তাৰ কাৰণে গৰিমা শইকীয়া গাৰ্গে কৈছে সেইটো হঠাৎ কোনোবাই সেই পাৰ্টিটোৰ আয়োজন কৰিছিল বা কোনোবাই কৈছিল যে আমুক দাদাক তালৈ লৈ যাব লাগিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু মেনেজাৰ হৈ সিদ্ধাৰ্থ শৰ্মাই সেইটো কাম কৰা নাছিল তেওঁ জুবিন গাৰ্গক লৈ গৈছিল অমিত প্ৰভা মহন্ত লগতে যিগৰাকী অত্যন্ত ৰহস্যময়ী বুলি ক'ব লাগিব তেওঁ প্ৰথম দিনাখন আহি এটা সম্পূৰ্ণ মিছা কথা ক'লে যে দাদাই তাত সাঁতুৰি থকা অৱস্থাত মুখেৰে ফেন ওলাইছিল আমি ক'ব পৰা নাছিলোঁ কিন্তু জানিব পৰা মতে গোটেই ভিডিঅ'টো যিটো টুকুৰা টুকুৰিকে এটা ভিডিঅ' ওলাই আছিল জুবিনাই প্ৰথমতে জেকেট পিন্ধি থকা সাঁতোৰা এটা ভিডিঅ' ওলালে তাৰপিছত জেকেট নিপিন্ধা এটা ওলালে থাৰ্ডটোত তেওঁ সাঁতুৰি গৈ ভাগৰি পৰা এটা ভিডিঅ' ওলালে শেষত তাত উপকূলৰক্ষী বাহিনীয়ে তেখেতক চিকিৎসা দি থকা শেষৰটো ভিডিঅ' ওলালে এই ভিডিঅ'টো কিন্তু এইগৰাকী অমিত প্ৰভা মহন্তৰ মোবাইলতে আছিল সেই কথা কিন্তু অমিত প্ৰভা মহন্তই কোৱা নাছিল আৰু কোনজন ব্যৱসায়ী ছিংগাপুৰলৈ যোৱা কোনজন ব্যৱসায়ীৰ জৰিয়তে এডিট কৰাই সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত এৰি সমগ্ৰ ঘটনাটো বেলেগ এটা দিশত নিবলৈ চেষ্টা কৰিছিল এগৰাকী অমিত প্ৰভা মহন্তই কাৰ নিৰ্দেশত কৰিলে বা কিয় কৰিলে সেয়া এতিয়া তদন্তত ওলাব লগতে শেখৰ জ্যোতি গোস্বামী যিজনে জুবিন গাৰ্গক এটা খুব বেলেগ ধৰণৰ এটা কথা ক'বলৈ যায় যে জুবিন গাৰ্গৰ কাষত থকা মানুহ তেওঁ কিছুমান ইণ্টাৰভিউত আমি দেখিছিলোঁ তেওঁলোকে বদমাচি কৰিলে লগত এই 4 জনক ইতিমধ্যে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আজি আদালতত হাজিৰ কৰা হ'ব শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তক 6 দিনৰ জেৰাৰ অন্তত কালি নিশা CIDয়ে লোক দুজনক গ্ৰেপ্তাৰ কৰিছে আটাইতকৈ ডাঙৰ কথা এতিয়া বৃহস্পতিবাৰে নিশা কালিয়ে 11 ঘণ্টা জেৰাৰ অন্তত সন্দীপন গাৰ্গক কিন্তু যাবলৈ দিয়া হৈছে যিজন জুবিন গাৰ্গৰ ভাতৃ DSP বকু সমজিলাৰ সন্দীপন গাৰ্গ যিজনে কোনো ধৰণৰ এতিয়ালৈকে মুখ খোলা নাই তেওঁ কেৱল এটা কথাই কয় যে মই তদন্তত সহায় কৰি আছো তদন্ত প্ৰক্ৰিয়াত সহায় কৰি আছো কি সহায় কৰিছে কেনেকুৱা সহায় কৰিছে সেয়া এছআইটিয়ে জানিব আৰু শ্যামকানু মহন্তৰ কথা যদি ক'বলৈ যাওঁ গৰিমা শইকীয়া গাৰ্গে এটা কথা স্পষ্ট কৰি দিলে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভা মহন্ত লগতে এই শেখৰ জ্যোতি গোস্বামী আৰু লগতে অসম এছ'চিয়েশ্যনৰ সদস্যসকল অতি ৰহস্যজনকভাৱে এতিয়ালৈকে অসম এছ'চিয়েশ্যনৰ সদস্যসকলক অসমলৈ সমন জাৰি কৰা হোৱা নাই হয়তো খুব সোনকালে তেওঁলোককো সমন জাৰি কৰা হ'ব কিন্তু CIDৰ ফালৰ পৰা BNS 103 যোনটো ধাৰা লগাই দিছে তাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে
যে এয়া হয়তো হত্যাকাণ্ড হ'ব পাৰে জুবিন গাৰ্গক ছিংগাপুৰত নি পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি তাৰো তদন্ত কৰিব লাগে বুলি কৈছে কাৰণ BNS 103 যোনটো ধাৰা লগাইছে সেই ধাৰাটোৱে এইটো কথা স্পষ্ট কৰিছে হয়তো CID-য়ে কিবা নহয় কিবা এটা ক্লু পাইছে তদন্তত কিবা নহয় কিবা এটা কথা পাইছে তাৰ কাৰণে এই ধাৰাটো লগাইছে কিন্তু জুবিন গাৰ্গৰ দৰে এজন মানুহক এনেকুৱা একাংশ বেপাৰী মানসিকতাৰ মানুহে নি যি ধৰণেৰে তেখেতক অৱহেলাত হওক বা জানি বুজি তেওঁক হত্যা কৰিলে তাৰ তদন্ত কিন্তু সকলোৱে বিচাৰিছে আৰু গৰিমা শইকীয়া গাৰ্গে এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলৈ ছিংগাপুৰ আৰক্ষীৰ ফোন আহিছে আৰু অসমবাসীয়ে বিচাৰি আছিল যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়া আহিব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কি হ'ল এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত মানুহে লিখি আছিল আৰু গৰিমা শইকীয়া গাৰ্গলৈ ছিংগাপুৰ আৰক্ষীয়ে নিজেই জনাইছে যে ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ প্ৰকৃত প্ৰতিবেদনখন দিয়া হ'ব আৰু সেইখনে হ'ব অন্যতম এটা গুৰুত্বপূৰ্ণ আৰু লগতে ছিংগাপুৰ আৰক্ষীৰ পৰা এইটো আশা কৰা হৈছে যে প্ৰয়োজনত তাত থকা অসম এছ'চিয়েশ্যনৰ কাৰণ ছিংগাপুৰ আৰক্ষীয়ে প্ৰথমতে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিছে হোটেল পেচিফিক যোনখন এখন বহুত ডাঙৰ হোটেল ছিংগাপুৰৰ এই হোটেল পেচিফিক হোটেলখনৰ 33 নম্বৰ ফ্ল'ৰত জুবিন দা আছিল 29 ফ্ল'ৰত সন্দীপন গাৰ্গ আছিল আৰু 34 নম্বৰ ফ্ল'ৰটোত শেখৰ জ্যোতি আৰু সিদ্ধাৰ্থ শৰ্মা আছিল আৰু জুবিন গাৰ্গৰ যিটো বেগ আছে সেই বেগটোত কেইবাটাও ঔষধ তেওঁলোকে উদ্ধাৰ কৰিছে আৰু গৰিমা শইকীয়া গাৰ্গে এটা কথা কৈছে যে এটা ঔষধ মই জুবিনক দি পঠাইছিলোঁ সেই ঔষধটো জুবিনে খাব লাগে সেই ঔষধটো জুবিনে খাইছে নে নেখাইছে মই গম পোৱা নাছিলোঁ আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক চিকিৎসা দি থকা কথা CPR দি থকা কথা বুলি কৈছিল আৰু যেতিয়া সুধিছিল তেতিয়াই কাটি দিছিল ফোনটো তাৰ পিছত কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল গৰিমা শইকীয়া গাৰ্গে একাৰণে সন্দেহ প্ৰকাশ কৰিছে যে হয়তো বহু পলমকৈ গৰিমা শইকীয়া গাৰ্গকো খবৰটো দিয়া হৈছিল প্ৰকৃততে কি হৈছিল গৰিমা শইকীয়া গাৰ্গকো জনোৱা নাছিল সেইদিনাখন জুবিন গাৰ্গে ঔষধ সময়মতে খাইছিল নে নাই বা সিদ্ধাৰ্থ শৰ্মাই জানি বুজিয়ে জুবিন গাৰ্গক বেলেগ ঔষধ দি দিছিল নেকি তেনেকুৱা ধৰণৰ কথাও তদন্তৰ আওতালৈ আহিব কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ কথাক কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰি আৰু সেই ঔষধ নিদিয়াকৈ মানুহজনক অসুস্থ মানুহজনক সাগৰ পাৰলৈ লৈ গৈছিল সাঁতুৰিবলৈ দিছিল এজন সিদ্ধাৰ্থ শৰ্মাই আৰু লগত আছিল এজন অমিত প্ৰভা মহন্ত পিছফালে যি কিৰিলি পাৰি আছিল সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামীয়ে সাঁতুৰি আছিল সন্দীপন গাৰ্গে সাঁতুৰি আছিল আৰু অতি ৰহস্যজনক অৱস্থাত অত্যাধিক সুৰাপান কৰা হৈছিল নেকি তাৰো তদন্ত কৰিব লাগে প্ৰতিবেদনত ওলাব গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে তেওঁ যি কৈছিল যে এওঁলোকৰ হেমাহিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে মন্তব্যটো আপোনালোক শুনাওক